নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এই ইউটিউব চেনেল চাৰ্পিয়ৰ ব্ৰেইনত স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন যি প্ৰশ্নকেইটাই আপোনালোকক আহিবলগীয়া অসম নিযুক্তি পৰীক্ষাবোৰত কিছু হ'লেও সহায় কৰিব সেয়ে আমি বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব আহক আমি প্ৰশ্নকেইটাৰ সমাধান কৰোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰতাপ বল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল আপোনালোকৰ আগত চাৰিটা অপশ্যন আছে অপশ্যন ক হৈছে লাচিত বৰফুকনক খ হৈছে বদন বৰফুকনক গ হৈছে মোমাই তামুলী বৰুৱাক আৰু খ হৈছে কলীয়া ভোমোৰা বৰফুকনক এতিয়া আপোনালোকৰ আগত মই 10 ছেকেণ্ড সময় দিছোঁ আপোনালোকৰ যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাওক আৰু আপোনালোকক জনাওঁ যে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ কলীয়া ভোমোৰা বৰফুকনক আৰু আপোনালোকৰ আগত এতিয়া দ্বিতীয় প্ৰশ্নটো লৈ আহিছোঁ দ্বিতীয় প্ৰশ্নটো হৈছে মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল অপশ্যন হৈছে ক 1816 চনত খ 1817 চনত গ 1822 চনত আৰু খ 1823 চনত এতিয়া আপোনালোকৰ আগত মই 10 ছেকেণ্ড সময় দিছোঁ উত্তৰটো জানে যদি কমেণ্ট ছেকশ্যনত জনাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 1817 চনত আৰু এতিয়া আহিছোঁ আমি তৃতীয় প্ৰশ্নলৈ আৰু তৃতীয় প্ৰশ্নটো হৈছে আপোনাৰ মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল আপোনালোকৰ লগত অপশ্যন হৈছে ক 1819 চনত খ 1821 চনত গ 1822 চনত আৰু খ 1823 চনত আৰু এয়া আপোনালোকৰ আগত 10 ছেকেণ্ডৰ সময় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ক 1819 চনত আৰু এতিয়া আহিছোঁ আমি আপোনাৰ 4 নম্বৰ প্ৰশ্নলৈ আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল আৰু অপশ্যন হৈছে আপোনাৰ ক 1819 চনত খ 1821 চনত গ 1822 চনত আৰু খ 1823 চনত আৰু আপোনালোকৰ আগত এয়া 10 ছেকেণ্ডৰ সময় আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 1821 চনত আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল আৰু আপোনালোকৰ লগত অপশ্যন হৈছে ক ভাস্কৰ বৰ্মন খ হৰ্ষবৰ্ধন গ শশাংক আৰু খ সমুদ্ৰ বৰ্মন আৰু এয়া আপোনালোকৰ আগত 10 ছেকেণ্ডৰ সময় আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ শশাংক আৰু এতিয়া আহিছোঁ আমি আপোনাৰ 6 নম্বৰ প্ৰশ্নটোলৈ আৰু 6 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল আৰু আপোনালোকৰ লগত অপশ্যন হৈছে ক ভাস্কৰ বৰ্মন খ হৰ্ষবৰ্ধন গ শশাংক আৰু খ সমুদ্ৰ বৰ্মন আৰু আপোনালোকৰ লগত এয়া 10 ছেকেণ্ডৰ সময় আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ভাস্কৰ বৰ্মন 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলি কোন ঠাইক বুজা যায় আৰু আপোনালোকৰ আগত অপশ্যন হৈছে ক কামৰূপ খ প্ৰাগজ্যোতিষপুৰ গ কোচবিহাৰ আৰু খ হাজো আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ প্ৰাগজ্যোতিষপুৰ আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ দুৰ্জয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যন হৈছে আপোনাৰ ক ৰত্নপালে খ ধৰ্মপালে গ ইন্দ্ৰপালে আৰু খ বলবৰ্মনে আৰু আপোনালোকৰ আগত এয়া 10 ছেকেণ্ডৰ সময়
আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ৰত্নপালে। আৰু আপোনাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে টপোগ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন হৈছে আপোনাৰ ক ডেভিড স্কটে, খ নিউ ভিলে, গ জন মেককছে আৰু ঘ C.S. ব্ৰুছে। আৰু এয়া আপোনালোকৰ আগত 10 ছেকেণ্ডৰ সময়। আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ জন মেককছে। আৰু আজিৰ সাধাৰণ জ্ঞানৰ শেষৰটি প্ৰশ্নলৈ আহিছোঁ। আৰু আজিৰ শেষৰটো প্ৰশ্ন হৈছে আপোনাৰ আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? আৰু অপশ্যন হৈছে আপোনাৰ ক প্ৰায় 200 বছৰ, খ প্ৰায় 300 বছৰ, গ প্ৰায় 500 বছৰ আৰু ঘ প্ৰায় 600 বছৰ। আৰু আপোনালোকৰ আগত এয়া 10 ছেকেণ্ডৰ সময়। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ প্ৰায় 600 বছৰ। আৰু ৰাইজ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। অহাকালি আকৌ লগ পাম কেইটামান নতুন প্ৰশ্নৰ সৈতে। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু কেনেকুৱা হৈছে জনাব। যদি কিবা ভুল হৈছে তেতিয়া কেনেদৰে শুধৰণি কৰিব পাৰিম সেইটো জনাই দিব। তেতিয়ালৈ ধন্যবাদ, বাই বাই।